ট্ৰেইনৰ কাৰণে ৰখি থাকোঁতে মানে মোক পুলিচে প্ৰতিবাৰে চেকিং কৰে। তাৰপৰা ক'ব আজিৰ নিচিনা অৱস্থাবোৰ আনদিনা ট্ৰেইনত হোৱা নাই, আজি মানে এখন ট্ৰেইন নাই। সেইটো নৰ্থ লখিমপুৰ পাই গ'লোহি, নৰ্থ লখিমপুৰ। আৰু Ladies and gentlemen, are you ready? হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' চাইছে তেন্তে গম পাবই চাগে আজি আৰু 20 আগষ্ট। 20 আগষ্টত মই এফালে যাম বুলি কৈছিলোঁ, তাৰ কাৰণে এতিয়া ওলাই আহিছোঁ। এয়া বাই মোক আগবঢ়াবলৈ ওলাই আহিছে, গৈ থাকোঁ আৰু। প্ৰথমতে যাম মই এতিয়া ভজুলৈ, তাৰ আগতে মানে ইয়াত গাড়ী উঠি ল'ম, তাৰপৰা আপোনালোকক আকৌ লগ পাই আছোঁ। গাড়ীৰ কাৰণে ৰখি আছোঁ, গাড়ী কিন্তু অহাই নাই। আৰু মই যে ইয়াৰ পৰাই মেট্ৰিক পাছ কৰিছিলোঁ, এইখন স্কুলৰ পৰাই। ইয়াত 9 আৰু 10 পঢ়িছিলোঁ মই এইখন। তো গাইছ ফাইনেলি গাড়ীখন আহিলে আৰু এতিয়া উঠি লওঁ আৰু গৈ থাকোঁ। তো গাইছ মই ফাইনেলি ভজু পালোহি, ষ্টেচন পাইছোঁহি। মানে এই ইয়াত আছে ষ্টেচনটো, বহুতখিনি আছে। ইয়াৰ পৰা মানে বেটেৰী আজি নাই যাবলৈ, মই এতিয়া খোজকাঢ়ি যাবলগীয়া হৈছে। গৈ আছোঁ আৰু, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া ট্ৰেইনৰ টিকেটটো কৰি ল'মগৈ প্ৰথম গৈ পিনি। তো গাইছ টিকেটটো কাটিলোঁ আৰু ট্ৰেইনখন লেট আছে, মানে 9:27 আহিব। আৰু এতিয়া মানে এটা কথা ভাল লাগিছে, আজি বতৰটো পূৰা ঠাণ্ডা। এতিয়া আপোনালোকক মই এটা ধুনীয়া ভিউ দেখাইছোঁ, আপোনালোকে চাওকচোন। ট্ৰেইনৰ কাৰণে ৰখি থাকোঁতে মানে মোক পুলিচে প্ৰতিবাৰে চেকিং কৰে। তাৰপৰা ক'ব ঘৰ ওচৰলৈ লোৱা, যোৱা বুলি ক'ব, পঢ়িহে আছা তুমি বুলি। বেগটো চেকিং কৰিব, তাত কিবা দেখিব মানে চেণ্ডৰ বটল তেণ্ডৰ বটল, এইটো কি বস্তু এনেই সুধি দিব মোক, ধেমালি কৰে মানে পুলিচকেইটাই। তাৰপৰা এতিয়া চেকিং কৰি থৈ গৈছে। তাৰপৰা মই আই কাৰ্ডটো দেখাই দিলোঁ মোক পঢ়ি থকা। তাৰপৰা কৈছে তুমি বোলে কলেজলৈ যোৱা। তাৰপৰা কৈছে ইফালে আকৌ ট্ৰেইন ক'লৈ যাবা? মই বোলো নাহৰলগুন যাম। তেতিয়া কৈছে অঁ ঠিক আছে যোৱা বুলি কৈছে। ফাইনেলি ট্ৰেইন আহি গ'ল গাইছ, এতিয়া গৈ থাকিম আৰু। ট্ৰেইনখন ৰখি লওক, তাৰপৰা উঠি ল'ম আৰু আপোনালোকক আকৌ লগ পাম ৰ'ব। ইয়াত বস্তু এটা চাওক দেই, ইয়াত নাহৰকটীয়া লিখিব লাগে, ইয়াত কি হৈছে নাই ৰকটীয়া। আজিৰ নিচিনা অৱস্থাবোৰ আনদিনা ট্ৰেইনত হোৱা নাই, আজি মানে এখন ট্ৰেইন নাই। সেইটো কাৰণে মানে এইখন ট্ৰেইনত এনেকুৱা মানুহ ন। মই ভজুৰ পৰা আহি এতিয়া নিউ তিনিচুকীয়া পাই গ'লোঁ, বহিবলৈ ছিট পোৱাই নাই। এতিয়া নামিব হ'ব আৰু, পুৰণা তিনিচুকীয়াত নামিমেই যিহেতু। এইখন ট্ৰেইনত কি হয় নাজানো, এইখন ট্ৰেইনত ছিট পাব লাগে, কাৰণ আমি প্ৰথমে উঠিম ন, সেইটো কাৰণে ছিট পাম। এতিয়া গৈ আছোঁ আৰু। অৱশেষত তিনিচুকীয়া আহি পালোহি আৰু। এতিয়া এইখন ট্ৰেইনত আকৌ যাব পাবি সাৰৱতী গ'লে হৈ যাব। এতিয়া আকৌ টিকেট কৰিবৰ কাৰণে গৈ আছোঁ। তাৰপৰা আকৌ বস্তু কেইটামান ল'বলৈ আছে, সেই বস্তুকেইটা লৈ লওঁগৈ। সাৰৱতী দিয়ক তিনিটা। টিকেটটো কাটি ল'লোঁ দেই। আমি ফাইনেলি ট্ৰেইনত উঠি ল'লোঁ আৰু এতিয়া ছিট পাইছোঁ পূৰা ধুনীয়াকৈ বহিলে। প্ৰথমে উঠিছোঁ যিহেতু, আৰু অথনি আহোঁতেতো মই ছিট নাপালোঁৱে। আৰু লগতে এইকেইটা তাৰপিছত এয়া এই দুটা, আমি 5টা এতিয়া গৈ আছোঁ, আৰু বাকীকেইটা উঠিব বাৰু। তিনিচুকীয়াৰ পৰা লখিমপুৰলৈকে মানে সাৰমতিলৈকে আমি এতিয়া গৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু টাইম পাছৰ কাৰণে আমি এতিয়া লুডু খেলিছোঁ। এয়া লুডু। আহি গ'ল চানা বাদাম। আহা
আমি আহি পিনি এখন চাবুৱা পালোঁ কিন্তু এতিয়া ট্ৰেইনখনে ৰখাই দিলে ক্ৰচিঙে আছে নে কিয়ে নাজানো তাৰপৰা এতিয়া কেঁচা বুট খাই আছোঁ এয়া কেঁচা বুট তই কি খাইছ তামোল খা খা বুঢ়াই হ'লি আৰু তই আমি এতিয়া বগীবিল দলং পাৰ হৈ আহিলোঁ এতিয়াহে ফিল হৈছে ঘৰৰ পৰা যে আঁতৰি আহিলোঁ হিজিৰা আহিছে হিজিৰা সেইকাৰণে আমি এতিয়া শুম চব দহ টকা বাচি গ'ল 10 টকা বাচি গ'ল নৰ্থ লখিমপুৰ পাই গ'লোহি নৰ্থ লখিমপুৰ আৰু বেছি নাই আৰু পামগৈ কিবা ভাগি থাকিয়েই ন টাইমবিলাক গৈ আছোঁ এয়া মতি নামিলোঁ তো গাইজ চাওক আপোনালোকে মই ৰাতিপুৱাতে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আৰু এতিয়া আন্ধাৰ হৈ গ'লগৈ এতিয়াও হোষ্টেল পোৱাগৈ নাই এতিয়াও 100 মিটাৰমান আছেই গৈ আছোঁ আৰু হোষ্টেল গৈ লওঁ তাৰপৰা আকৌ লগ পাম ৰ'ব আমিও লগ পাম দেই গাইছ এয়া চাওক আন্ধাৰ হ'ল এইখন হোষ্টেলখন পালোগৈ আৰু এইখন হোষ্টেল পাই গ'লোহি যেনে তেনে আহি এয়া আমাৰ ৰুমত লাইট তো গাইজ ফাইনেলি আহি পাই গ'লো এতিয়া ফ্ৰেছ হৈ মেলি ল'লোঁ ভিডিঅ'টো ইমানখিনি